আরিফ লাস্ট পাক টানি দিলক গুড মর্নিং গাইজ পুনৰ স্বাগতম জনালোঁ আপোনালোকক অন্য এটা নতুন ব্লগলৈ গাইজ এই 3 নম্বৰ গ্ৰুপটো ৰানিং হ'ব বৰ্তমান আৰু তে আৰিফ আছে আমাৰ গতিকে আৰিফৰ প্ৰথম পাক 6 পাক 10 পাক 11 আৰু 12 পাকটো গৰে টাইমিংখিনি দেখাম মই টাইমাৰ লৈ লৈছোঁ লগত আৰম্ভ হ'ল মই টাইমিংটো দিছোঁ ষ্টাৰ্ট আৰিফৰ ষ্টাৰ্ট কৰি দিছোঁ মই প্ৰথম পাকটো কিমান ল'ব খুব স্পীডত আছে আরিফ যাই থাক আরিফ এসনি কি ভালো গেছি বুকু কপছি আর একদম আগত আছে সবতকে 1 নম্বৰত আছে ওইটা আপনারা দেখা পাবো 1 নম্বৰত আছে গোটে 1 নম্বৰত আছে আরিফ গোটে আরিফ গোটে 1 নম্বৰত আছে বৰ্তমান এইটো গোটে 1 নম্বৰ প্ৰথম পাকটো লৈছি এই আছে আমাৰ প্ৰথম পাকটো কালমাৰে চাইটি মনোজে 50 সেকেন্ড লৈছে প্ৰথম পাকটো বাকি 6 নম্বৰ পাকটো দেখাম আৰু 12 লাগে এ মাতাদার আরিফ মজা টাইম আরিফ এই 3 পাক হ'ব 3 পাক হ'ব বে 3 পাক হল 2:29 2 মিনিট 35 সেকেন্ডত 3 পাক এবাৰ 5 পাক হল 4 মিনিট 30 সেকেন্ডত 6 পাক হ'ব দা এটা আৰু 6 পাক হ'ব এবাৰ বৰ্তমান 6 পাকত কি নাম ল'ব কোথায় কমেছি না 6 হেৰি লৈছি 5 মিনিট 28 সেকেন্ড লৈ 6 পাকত 5-6 পাকত 5 মিনিট 28 সেকেন্ড 10 রানিং আরিফ 10 রানিং এইবার 10 পাক হবো 10 পাকত কিমান ললা 10 পাকত 924 10 পাক ক্লিয়ার 11 হল 10-20 লাস্ট পাক মারছি পুরা মজা আছে মজা দাউৰিছে বৰ্তমান একদম উৰিছে আবার ভাল নাম্বার বলবো না ভাল নাম্বার জবরতে বেশি ভালো লগো আরিফ লাস্ট পাক টানি দিলক ভালো বর্তমান লৈছি 10-54 বর্তমান লাস্ট পাক এটু হ্যাঁ 11 মিনিট হল 11 হল 11-10 11 তুমিছি গাইছ পুরা 11 তুমিছি 11 গাইজ আরিফ রানিং করে আহি পেলাক তো আরিফ রানিং কিমান কৈছে আরিফ 11 লৈছি 11 মিনিট 11 সেকেন্ড আৰু লং জাম্প 782 লং জাম্প এক্সিলেন্ট নহল অলপৰ কাৰণে আৰু যিটো সিনাপ আছে সিনাপটো এক্সিলেন্ট মাৰছি পুৰা টোটাল পাইছে কিমান 53.22 টোটাল 53.22 পাইছি গতিকে ধুনীয়া ৰানিং কৰিছি গাইজ আমাৰ লগত আৰু 3 জন আছে আৰু ইহঁতৰ বৰ্তমান ৰানিং কৰা হল লং জাম্প চব হৈছে গতিকে এটা ওলাই আহি আছে আলি ইহঁতৰ মাৰ্ক কিমান পাইছে গোটেইনো কৈ আছো আমাৰ আইনুল আহি পেলাক এইটো কেনে হৈছে ভাই